আজি মই তোমালোকৰ লগত পূৰণ অংক কৰাৰ আন এটা সহজ নিয়ম আলোচনা কৰিব বিচাৰিছোঁ, যাক আমি বৈদিক নিয়ম বা বৈদিক পদ্ধতি বুলি কওঁ। এই যে বৈদিক নিয়ম বা বৈদিক পদ্ধতি ব্যৱহাৰ কৰি আমি কেনেকৈ অতি সহজে দুটা সংখ্যাৰ পূৰণফল উলিয়াব পাৰোঁ, তো তোমালোকে উদাহৰণ সহ চাই যোৱা। তো চোৱা, মই এটা প্ৰথমত উদাহৰণ লৈ ল'লোঁ। যেনেকৈ 25 ইনটু 25 মানে আমি 25ৰ লগত 25 ইনটু কৰিব লাগে, উত্তৰটো কিমান হ'ব? তো এই অংকটো কৰিবলৈ হ'লে এটা নিয়ম আছে। প্ৰথম নিয়মটো হ'ল যে আমি এনেকুৱা এটা মাৰ্জিন টানি ল'ম। প্ৰথমতে টানাৰ পিছত শেষৰ যি দুটা অংক আছে, এই দুটা অংক আমি পূৰণ কৰি দিম। যেনেকৈ তোমালোকে চোৱা 5 আৰু 5ৰ লগত 5 পূৰণ কৰিলে আমি পাওঁ 25। এইবাৰ প্ৰথম সংখ্যাটো কিমান আছে? 2। তাৰ লগত 1 বঢ়াই ধৰিম, মানে ইয়াৰ লগত 1 যোগ কৰি দিম। যদি আমি 2ৰ লগত 1 যোগ কৰি দিওঁ, কিমান পাওঁ? 3। এই 3 সংখ্যাটোৰ লগত আমি পূৰণ কৰিম এই 2। 3ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 6। তো আমাৰ এনসাৰটো হ'ব 625। 2 নম্বৰ আৰু এটা চোৱা। যেনেকৈ 35 ইয়াৰ লগত 35 পূৰণ কৰিলে উত্তৰ কিমান ওলাব? প্ৰথমতে এনেকুৱা এটা মাৰ্জিন টানি ল'বা। এইবাৰ 5ৰ লগত 5 ইনটু কৰা, 5ৰ লগত 5 ইনটু কৰিলে পাবা 25। এইবাৰ চোৱা, ইয়াত 3 আছে, ইয়াত 1 বঢ়াই ধৰা। ইয়াত যদি 1 বঢ়াই ধৰা, তেনেহ'লে 3ৰ লগত 1 যোগ কৰিলে হ'ব 4। এইবাৰ 4ৰ লগত পূৰণ কৰিব লাগিব 3। 4 3 গুণ 12। তো আমাৰ এনসাৰ হৈ যাব 1225। তাৰপিছত আৰু এটা চোৱা, 3 নম্বৰ। সাপোজ 55 ইয়াৰ লগত ইনটু কৰিম 55, উত্তৰ কিমান হ'ব? চোৱা, প্ৰথমতে এনেকুৱা এটা মাৰ্জিন টানি ল'ম। 5ৰ লগত 5 ইনটু কৰিলে 25, এইটো প্ৰথমতে লিখি ল'ম। এইবাৰ ইয়াতে 5 আছে, ইয়াৰ লগত 1 বঢ়াই ল'ম, মানে ইয়াৰ লগত 1 যোগ কৰি দিম। 5ৰ লগত 1 যোগ কৰিলে কিমান পাওঁ? 6। এই যে 6 যিটো পালোঁ, 6ৰ লগত পূৰণ কৰিব লাগিব 5। তো 6 5 গুণ কিমান হ'ব? 30। তো এনসাৰ আমাৰ হ'ব 3025। তাৰপিছত আৰু এটা চোৱা, 4 নম্বৰ। সাপোজ 85 মই ইয়াৰ লগত 85 পূৰণ কৰোঁ, কিমান ওলাই উত্তৰটো? প্ৰথম কামটো হ'ল, মই যদি ডাইৰেক্ট কৰোঁ, প্ৰথম কামটো হ'ল 5ৰ লগত 5 পূৰণ কৰিম। 5ৰ লগত 5 পূৰণ কৰিলে আমি কিমান পাম? 25। এইবাৰ এইটো সংখ্যাৰ লগত 1 বঢ়াই ধৰিম। যেনেকৈ ইয়াতে 8 আছে, ইয়াত যদি 1 বঢ়াই ধৰা হয়, হ'ব 9। 9ৰ লগত 8 ইনটু কৰিম, 8 9 গুণ 72 পাম, অৰ্থাৎ 72। তো এনসাৰটো কিমান ওলাব ইয়াৰ? 7225। বুজি পালা? তো এনেকৈ তোমালোকে বাকী আৰু আন সংখ্যাবিলাকৰ পূৰণফল ওলাই পেলাই চাবাচোন মিলিছে না নাই। মোৰ নিশ্চয় মই এটা কথা ক'ব পাৰোঁ যে গোটেইখিনি ভালকৈ মিলি যাব। নমস্কাৰ।